হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। এইটো ভিডিঅ' বিয়াৰ আগদিনাৰ দেখিছে, এটা এটাকৈ ভিডিঅ' দি আছোঁ, লাহে লাহেকৈ দি আছোঁ। সকলোখিনি ভিডিঅ'ই ৰেকৰ্ড কৰি ৰাখিছোঁ বাৰু বিয়াৰ, আপোনালোকক লাহে লাহেকৈ দি থাকিম। এইটো বিয়াৰ আগদিনাৰ ভিডিঅ'। ৰাতিপুৱাই ভণ্টি এজনীয়ে লৈ আহিলে অসমীয়া গহনা, সেয়াকে চাই আছোঁ। মানে বাকী চব লৈ হ'ল, কিন্তু অসমীয়া গহনা লোৱা হোৱা নাছিলে, তাকে চালোঁ আজি। সেয়া মই ৰঙাত ল'ম। মোৰ মানে যিকেইযোৰ কাপোৰ লৈছোঁ চবতে ৰঙাই মিলে, সেইকাৰণে এটাই ল'ম, ৰঙাত ল'ম। তাকে চাই আছোঁ এটা এটাকৈ। ভণ্টিয়েও ল'ব কিবা কিবি, ময়ো চাম। এনেকৈ ল'লোঁ আৰু ইয়াৰ মাজৰ পৰাই চাই চিতি কিবা এটা বিয়াত দেখিব আৰু পিন্ধিলে। এইটোও ল'লোঁ কইনালে বুলি। তাৰপিছৰ ভিডিঅ' এইটো সেইদিনাৰে। কইনাৰ বাকচত কাপোৰ ভৰোৱা নিয়ম আছে। কইনাই মানে বাকচত বোলোতে ট্ৰলি বেগ এটাতে ভৰাইছে আৰু কাপোৰ নিয়ম কৰি ভৰাব। তাকে তামোল পাণ দি সেৱা কৰি মেলি এনেকৈ কিবা কিবি নিয়ম আছে আৰু এইখিনি কৰি গোপিনীও আহিছে, কৰিব আৰু কামখিনি। বহুতে বিয়াৰ বহুত দুদিনমানৰ আগতেই কৰে, এইখিনি দিন চোৱাই কৰি লয়। আমাৰ বিয়া আগদিনাহে দিন আছিল চোৱাৰ। কইনাই সেৱা কৰিব, সেৱা কৰি তাৰপিছত কাপোৰ ভৰাব আৰু। কোনে দিব? ইয়াত ছটিয়াই দিয়া, এই মামীহঁতে উৰুলি দিব। এতিয়া কাপোৰ কোনে দিয়ে? আপোনালোকেহে দিব কাপোৰ। অঁ, চিধাকৈ দিয়ক। অঁ, এনেকৈ চাই এই মেখেলাখন আঁতৰাই লওক, মেখেলাখন পিছত দিবি, ছেট কেইযোৰ দি লওক। জোনমণি বা দে সেইখন চলহে। কিছুমানৰ মেখেলা চাদৰ আনাই নাই, সেইযোৰ নিদিবা, একদম তলৰ দিয়া। মানে কিছুমানৰ ব্লাউজ এতিয়াও দৰ্জিলাতে আছে। এইযোৰ আকৌ 3টা নে 4টা দহি বটিবলৈ থাকিলে। নহয়, পথালি কৰি দে। অঁ, তেনেকৈ দে।
তাইক কৈছে যিকেইদিন তাত থাকিব বোলো ব্লাউজ চব থকা কাপোৰ কেইযোৰ পিন্ধিলে হ'ল ন। হৈ গ'ল কাপোৰ ভৰা। তাৰপিছত চাহৰ পৰ্ব মানে এনেকৈ নিয়ম কৰাৰ পিছত হেনো মিঠাই খাব লাগে, মানে মিঠাই চাহ। গতিকে চাহ বনাই গোপিনী কেইগৰাকী চাহ দিয়া হৈছে। এইফালে বাহিৰত এয়া পেণ্ডেলৰ কাম হৈ আছে। আজি এইফালে লাষ্ট, কিন্তু কাম হোৱাগৈ নাই, হৈ যাবগৈ বাৰু আজিৰ ভিতৰত ধুনীয়াকৈ। দেখাই আছোঁ, এইখিনি আধা হৈছে, বাকীখিনি দেখাই আছোঁ পিছৰখিনি কেনেকুৱা হৈছে। এইটো পদূলিৰ পৰা এনেকুৱা হ'ব পেণ্ডেলটো, আগ চাইডটো বনাই হোৱাই নাই। এয়া চাওক, ফাইনেলি পেণ্ডেলৰ কাম হৈ গ'ল। মানুহ ভালকেই লাগিছে, গতিকে হৈ গ'ল আৰু এদিনতে। তাৰপিছত আমি গ'লোঁ, মানে আজিয়ে লাষ্ট দিন যিহেতু, আজিয়ে মানে গোটেইখিনি শেষ কৰিব লাগিব। আমাৰ ইয়াতে আৰু এটা নিয়ম আছে যে কইনাই নিজে গৈ ওচৰৰ চুবুৰীটোৰ মানুহখিনি মাতিব লাগে, আৰু তেতিয়া মানে ভাল লাগে আৰু আহিবলৈ, চবেই ভাল পায়। আবেলি সময়ত গ'লোঁ মানুহ মাতিবলৈ। এয়া গাঁৱলৈ, আৰু আমাৰ গাঁৱৰ পৰিৱেশো সেই সুযোগতে আপোনালোকক দেখালোঁ। এয়া আগত ভাগিন আৰু মুনু। মানুহৰ ঘৰত ভিডিঅ' বনাবলৈ বেয়া লাগে, গতিকে ঘৰৰ ভিতৰৰ ভিডিঅ' নিদিওঁ মানুহক মাতিবলৈ যোৱা। ৰাস্তাৰে অকণমান এনেই দেখাইছোঁ আৰু আপোনালোকক। সেই চুবুৰীটোৰ মানুহখিনি মতাৰ পিছত বিয়াৰ আগৰ কাম মোটামুটি আমাৰ শেষ হ'ব। তাৰপিছত নেক্সট ভিডিঅ'টোত আপোনালোকে বিয়াৰ ৰাতিপুৱাৰ পৰা অকণ ভিডিঅ' সেইবোৰ পাব। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ল'ৰাটো আছেনে বাৰু সোধাগৈচোন, যোৱা তুমি। আমাক ক'ব নালাগে, আমাক কি ক'ব লাগে, আমি ঘৰৰ মানুহ দিয়াচোন। আমাক কিয় ক'ব লাগে? মই সেইকাৰণে আহিছোঁ, মোৰ কাকা আগতে গৈছে, মই সেইকাৰণে বিহুত নাহি হ'লেও মই বোলো একো নাখাওঁ, এতিয়াই কৈছোঁ আমি বাহিৰত মানুহ। এইখিনি আমাৰ নামঘৰৰ ওচৰৰ পৰিৱেশ। ভাল লাগে নামঘৰৰ বাহিৰ চাইডটো, বেছিকৈ নেদেখুৱালোঁ। তাৰপিছত আৰু বেছি মানুহ মাতিবলৈ নাই, অলপ মানুহ মাতিলে হৈ যাব। তাৰ মাজতে দেখিলেই নহয়, আমাৰ ভাগিনহঁতক দোকান দেখিলে মানে ৰ'ব নোৱাৰে। তাহাঁতক খুৱাই লৈহে আনিব পাৰিছোঁ চকলেট। পইচা লৈ যোৱা নাছিলোঁ, পিছত দিম বুলি কৈ খুৱাই আনিছোঁ ইহঁতক। ভাগিনীয়ে দেখিছে ধুনীয়াকৈ ভিডিঅ' কৰি আছে তাই, আমি ঘূৰি আছোঁ। পূৰা ভিডিঅ' কৰে, মোৰ হৈ তাই কৰিছে আৰু ভিডিঅ'। এই আমাৰ ঘৰৰ চাওক, পেণ্ডেল দি আছে এইয়া। আৰু এঘৰ দুঘৰ মানুহ মাতিবলৈ আছে, তাৰপিছত হৈ যাব। কাইলৈ ভিডিঅ' দেখিবলৈ পাব তাৰপিছত বিয়াৰ। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। বাই বাই।